আপোনালোকৰ মাজলৈ মাছৰুমৰ ৰেচিপিটো লৈ আহিছোঁ। আৰু এই ৰেচিপিটোৰ বাবে মই লাফু আৰু বেঙেনা লৈছোঁ। আৰু এই গোটেই সামগ্ৰীখিনি মই প্ৰথমে ভালদৰে ধুই কাটি ল'লোঁ। যিহেতু মাজলৈ যোৱাৰ আগত আপোনালোকক অনুৰোধ কৰিছোঁ যে আপোনালোকে যদি নতুন ভিউৱাৰ্ছ হয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যন পাবৰ বাবে বেল আইকনটো প্ৰেছ কৰি দিব। এই ৰেচিপিটো বনাবৰ বাবে মই লাফু এবাটি লৈছোঁ আৰু লগত 2টা বেঙেনা কাটি লৈছোঁ। এতিয়া বনাবৰ বাবে মই গেছত কেৰাহীটো পাতি দিছোঁ। কেৰাহীটো গৰম হ'ল, মই এতিয়া তেল দি দিছোঁ। তেলটো গৰম হৈছে, মই এতিয়া ইয়াত জিৰা এচামুচ দিছোঁ আৰু লগতে কেঁচা জলকীয়া 2টা মাজতে ফালি দি দিছোঁ। আৰু এতিয়া মই ইয়াত কাটি থোৱা লাফুখিনি দি দিম প্ৰথমে। লাফুখিনি দিয়া হ'ল, মই এতিয়া কাটি থোৱা বেঙেনাখিনি লগতে দি দিম। আৰু মই এতিয়া ভালদৰে তেলৰ লগত মিক্স কৰি দিছোঁ। এইদৰে ভালদৰে লৰাই মিক্স কৰি দিছোঁ। এতিয়া মই ইয়াত সোৱাদ অনুযায়ী নিমখ দি দিম। সোৱাদ অনুযায়ী দিব আৰু লগতে হালধি পাউডাৰো দি দিছোঁ এচামুচ। তাৰপাছত জিৰা পাউডাৰ এচামুচ দিছোঁ আৰু এতিয়া ধনিয়া পাউডাৰ এচামুচ দি দিছোঁ। লগতে এচামুচ জলকীয়া গুড়ি দিছোঁ, ৰেড চিলি পাউডাৰ। এতিয়া গোটেই মছলাখিনি দিয়া হ'ল, এতিয়া ভালদৰে মিলাই দিছোঁ লাফুখিনিৰ লগত মছলাখিনি। এতিয়া ঢাকি 5 মিনিট সময় শাকটো সিজিবলৈ দিম। মিনিট হৈ গ'ল, আকৌ এবাৰ চাইছোঁ। আকৌ ভালদৰে লৰাই দিছোঁ, ভালদৰে মিলাই দিছোঁ। পাচলিখিনি ভজা হ'ল, তথাপিও আৰু অকণমান সময় ঢাকি থ'বলৈ দিম। শাকখিনি হ'ল কৰি আকৌ এবাৰ চাই দিছোঁ। প্ৰায় হ'লেই, তথাপিতো আৰু অকণমান ৰঙচুৱা হ'বলৈ আকৌ এবাৰ ঢাকি থ'বলৈ দিম। গেছৰ ফ্লেমটো ল' থাকিব। এইবাৰ আকৌ চাওঁ। হৈছেগৈ, ধুনীয়াকৈ ৰঙচুৱা হৈছে। এইবাৰ প্লেট এখন ওলাই লৈছোঁ। আজি ভিডিঅ'টো ইমানেই। ভিডিঅ'টো কেনে পালে কমেণ্ট কৰি আকৌ এটি নতুন ভিডিঅ' লৈ লগ পাম। ধন্যবাদ।